কবিতাৰ শিৰোনামা কৰোণাৰ আতংক। কবি ও পাঠ মণ্টু শইকীয়া। হঠাতে সিদিনা ৰণসিঙা বাজি উঠিল আৰু সাৰ পাই উঠিল শুই থকা জনতা। অনুভৱ কৰি উঠিল সকলোৱে, এইবাৰ হয়তো আমি যুঁজিবই লাগিব তোৰ সতে। কিন্তু এই যুদ্ধ কোনো অস্ত্ৰৰে নহয়, এই যুদ্ধ হ'ব বিবেকেৰে, নিজৰ মগজুৰে, নিজস্ব স্বনিয়ন্ত্ৰিত জীৱনশৈলীৰে। কাৰণ আমাৰ সমুখ সমৰৰ শত্ৰু তই যে অদৃশ্য মৃত্যুদূত, পৃথিৱীৰ আতংক তই যে COVID-19। আমাকেই তোৰ অস্ত্ৰ কৰি তই অহৰহ চলাই গৈছ তোৰ তাণ্ডৱ নৃত্য। তোৰ কুটিল আঘাতত কঁপি উঠে আজি সমগ্ৰ বিশ্ব। তোৰ এটি স্পৰ্শত মৃত্যু সাৰ পাই উঠিছে মৰিশালীৰ নিস্তব্ধতা। মৃত্যু বিভীষিকাই চানি ধৰিছে আজি সমগ্ৰ। তোৰ সন্ত্ৰাসৰ প্ৰকোপত নতশিৰ আজি সৰ্বশক্তিমানৰ গৰ্বেৰে গৰ্বিত পৃথিৱীৰ মহাশক্তিধৰ ৰাষ্ট্ৰ। তোৰ অদৃশ্য হাতোৰাৰ আঘাতত তছনছ আজি পৃথিৱীৰ চিকিৎসা বিজ্ঞানৰ বহু গৌৰৱময় ইতিহাস। চৌদিশে আজি মাথো কেৱল হাহাকাৰ হাহাকাৰ। তোৰ হাততেই পৰাস্ত্ৰ আজি সহস্ৰ বীৰ সেনাপতি। তোলৈ হেংদান লোৱাতকৈ তোৰ পৰা বাচি থকাটোৱেই শ্ৰেয় বুলিচোন কোৱা হ'ল সকলোৱে। মুখে মুখে আওৰাই সকলোৱে নীতি শিক্ষাৰ দোৱা আৰু চাফ চিকুণতাৰ মালিতা। নাজানো কোনে নাম দিলে তোৰ কৰোণা, কিন্তু জানিলো বুজিলো ইমান দিনে তোৰ হৃদয়ে হয়তো ঢুকি নাপায় কাহানিও দয়া কিংবা ক্ষমাৰ ভাষা। অতি নিদাৰুণ তোৰ পৃথিৱীগ্ৰাসী আগ্ৰাসন। তোৰ পদপথত জাকি পাইছ তাকেই গেলি গৈছ তোৰ আকাশলংঘী জিঘাংসাৰ দাবানলেৰে। তোৰ অপৰাভূত শক্তিৰ লেলিহান শিখাত নিতৌ যা গৈছে এখনৰ পাছত সিখন সমৃদ্ধি সাৰিলে। সমগ্ৰ বিশ্ব আজি তৰাবন্ধ ওৰফে লকডাউন। স্তব্ধ আজি জনজীৱন, শূন্য ৰাজপথ। সদাব্যস্ত যান্ত্ৰিক জীৱন আজি কাৰাৰুদ্ধ। মুখত মাস্ক পিন্ধি আজি গৃহবন্দী জনতা। আপোনজনৰ স্পৰ্শতো আজি বিষ বাষ্পৰ শংকা। ক্ষণে ক্ষণে কেৱল চেনিটাইজাৰৰ মচা আৰু ভুলবশত হোৱা স্পৰ্শৰ দুশ্চিন্তা। তোৰ সন্ত্ৰাসত ত্ৰাহিমান আজি ধৰিত্ৰী। আইন নমনাবোৰেওচোন আজি হাতত তুলি লৈছে আইনৰ আদিপাঠ। আখৰ জোতাই জোতাই হলেও আৰম্ভ কৰিছে নতুন জীৱনশৈলীৰ পাঠশালা।
মন্দা অৱস্থাৰ দিশে আজি বিশ্বৰ অৰ্থনীতি। চৌপাশে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ। ৰাস্তাই ঘাটে কেৱল মৃত্যুদূতৰ কিৰিলি, ঘনে ঘনে বাজে বিপদ ঘণ্টা। চৌপাশে ভাহি আহে মাথো কৰুণাতংকৰ যন্ত্ৰণা। খবৰ কাগজ, নিউজ চেনেল কিংবা ছ'চিয়েল মিডিয়া সকলোতে চোন মাথো আজি তোৰেই বিশ্বজয়ৰ বন্দনা, সন্ত্ৰাসৰ গৰিমা আৰু সহস্ৰজনৰ ভগ্ন হৃদয়ৰ ৰুগ্ন জীৱন বৃথা। কোনোৱে কয় চীনা কূটনৈতিক ৰণকৌশলৰ ফল পৃথিৱী ধ্বংসী ৰক্তবিস্তয়। কোনোৱে কয় জীৱশ্ৰেষ্ঠ মানৱৰ অতি অহংকাৰৰ পৰিণতি তই। আন কোনোৱে আকৌ দূৰে দূৰে ৰিঙিয়াই তই হেনো আৰম্ভণি তৃতীয় বিশ্বযুদ্ধৰ। এচামে পিছে আজিও তোক লৈ এৰা নাই ৰাজনীতি, এৰা নাই ধৰ্মনীতি। তোৰ দেউ কাটি উঠিছে সিহঁতে কৰিব খোজে ৰাজনীতিৰ নতুন ৰণকুৱাজ। তোৰ সংসাৰী ৰূপ দেখিও কিয় বুকু নকপে এচামৰ? কিয় নিতৌ প্ৰতিযোগিতা চলে তোৰ পৰাক্ৰমৰ শিকলি চিঙাৰ আৰু জোৰা লগোৱাৰ? যেন সি যুদ্ধক্ষেত্ৰ নহয় এক লৰা ধেমালিহি। ঠিক তেনে সংকীৰ্ণতা, ঠিক তেনে মানসিকতা। যদিও নাজানো তোৰ অন্ত্ৰ ক'ত বা কেতিয়া, তথাপি নিতৌ নেদেখাজনৰ ওচৰত কৰিছো মিনতি। নিতৌ বান্ধিছো বিশ্বাসৰ মথাউৰি। আৰু জানো এনেকৈ এদিন তোৰ পৰাক্ৰমৰ অন্ত হ'ব আৰু অহাৰ দৰেই তই গুচি যাবি কোনোবা অচিন মুলুকত। মাথো এৰি থৈ যাবি এক তেজ লগা ইতিহাস। চৌদিশে বিয়পি ৰব কেৱল জয়াল নিশাৰ নীৰৱতা আৰু আৰ্তজনৰ কৰুণ নিনাদ।